তো নমস্কাৰ বন্ধুসকল, এইটো সুখবৰ লৈ আহিছোঁ ষ্টুডেণ্টসকলৰ কাৰণে যিসকলে এতিয়ালৈকে পঢ়ি আছে বা যিসকলে মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডাৰী পাছ কৰিছে, BA পঢ়ি আছে, MA পঢ়ি আছে। তো এনেকুৱা ধৰণৰ তেওঁলোকৰ ষ্টুডেণ্টসকলৰ কাৰণে এটা সুখবৰ লৈ আছে যে MLA ফাণ্ডৰ পৰা কমচে কম আপুনি 10,000 পৰা 20,000 লৈকে স্কলাৰশ্বিপ পাব পাৰে আৰু এইটো আপোনাৰ ডাইৰেক্ট বেংকত সোমাব। তো বন্ধুসকল চাওক, ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব তো মই ইয়াতে জনাই দি আছোঁ। চাওক, প্ৰথমতে আপোনাৰ প্ৰথমৰ পৰা কৈ আছোঁ। চাওক বন্ধুসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক এটা কৰা নাই তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধুসকল চাওক, প্ৰথমৰ পৰা কৈছোঁ, এপ্লিকেশ্যন টু দ্য ডেপুটি কমিশ্যনাৰ। আপোনাৰ ডেপুটি কমিশ্যনাৰ কোনটো হয়, ডিষ্ট্ৰিক্টখনৰ নাম বহাই দিব। তাৰপিছত আৰু ইয়াতে LSA টো বহাই দিব, আপোনাৰ LSA কোনটো পৰে, নেম অফ দ্য এপ্লিকেণ্টজনৰ নাম লিখিব। তাৰপিছত ডেট অফ বাৰ্থটো লিখি দিব। আপোনাৰ কিন্তু এটা কথা মনত ৰাখিব, চাওক যে কেপিটেল লেটাৰতহে ইয়াতে ফিল আপ কৰিব। ইয়াত লেখা আছে ব্লক লেটাৰ বুলি, ফিল ইন দ্য ব্লক লেটাৰ, এইটো কেপিটেল লেটাৰতহে আপোনালোকে ফিল আপ কৰিব। তাৰপিছত জেণ্ডাৰ আহিল 3 নম্বৰ, 4 নম্বৰ আহিল গাৰ্জিয়ান নেম, 4 নম্বৰ C আপোনাৰ গাৰ্জিয়ানৰ কোনটো কি কয়, আপোনাৰ গাৰ্জিয়ানজন কি হয়, মাদাৰ ফাদাৰ নে ব্ৰাদাৰ চিষ্টাৰ, এনেকুৱা ধৰণৰ আপুনি কোনটো হয় তেতিয়া 3 মাৰ্ক দি দিব। 4B আছে গাৰ্জিয়ান অকুপেশ্যন, গাৰ্জিয়ানজন কি কৰে সেইটো আপুনি বহাই দিব। তো তাৰপিছত 5 নম্বৰ আহিল। 5 নম্বৰ চাওক, লেফ্ট ছাইডতো আছে আপোনালোকৰ চহৰৰ কাৰণে, চহৰ এৰিয়া মানে টাউন এৰিয়া। তাৰপিছত এইটো আছে ৰাইট ছাইডৰ বক্সটো যোনটো আছে, ৰাইট ছাইডৰ বক্সটোত আছে এইটো হ'ল গাঁও অঞ্চল। তো তাৰপিছত গাঁও অঞ্চলৰ এইখিনি আপোনাৰ এড্ৰেছখিনি ফিল আপ কৰি দি দিব। তাৰপিছত ইয়াতে আছে ফটো আপুনি 1 কপি ইয়াতে লগাই দিব। তাৰপিছত 6 নম্বৰ আছে কাষ্টটো আপোনাৰ কি হ'ব এইটো 3 মাৰ্ক দি দিব। 7 নম্বৰ আছে কমিউনিটিটো দি দিব আপুনি। তো তাৰপিছত 8 নম্বৰটো কি হয়, আপুনি ৰিলিজিয়ন সেইটোত ক্লিক কৰি দি দিব, মানে 3 মাৰ্ক দি দিব। 9 নম্বৰ আছে মোবাইল নম্বৰটো আপোনাৰ মেণ্ডেটৰী লাগিবই। 10 নম্বৰ আছে বেংক ডিটেইলছ, মানে আপুনি আপোনাৰ কোনখন বেংকৰ একাউণ্ট আছে সেই বেংকৰ গোটেই ডিটেইলছখিনি ইয়াতে দিব লাগিব, আৰু লগতে কি কৈছে 5 নম্বৰটো আপুনি দিব লাগিব। তো বন্ধুসকল চাওক, এইখিনিত আপুনি যাতে ভুল নকৰে, কাৰণ কি আপোনাৰ ডাইৰেক্ট বেংকত পইচা সোমাব। তো গতিকে আপুনি ভালকৈ বেংকৰ ডিটেইলছখিনি বহাই দি দিব। তো 11 নম্বৰত আছে এডুকেশ্যন ডিটেইলছ। তো এডুকেশ্যন ডিটেইলছ, কোৱালিফিকেশ্যন অফ দ্য বেনিফিচিয়াৰী, কোৱালিফিকেশ্যন কি সেইটো আপুনি দি দিব। তাৰপিছত কোৰ্চ টাইপ কি পঢ়ি আছে, HSLC নে HSLC, আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট, ভকেশ্যনেল, ডিপ্ল'মা, যিটো পঢ়ি আছে সেইটো ক্লিক কৰি দি দিব। তাৰপিছত কোৰ্চ নেম, তাৰপিছত আহিল নেম এণ্ড এড্ৰেছ অফ দ্য ইনষ্টিটিউশ্যন, এইটো আপুনি দি দিব আপোনাৰ ইনষ্টিটিউশ্যনৰ নাম আৰু এড্ৰেছটো। তো তাৰপিছত আহিল ডেট অফ এডমিশ্যন ইন টু দ্য কোৰ্চ, কেতিয়া এডমিশ্যন হৈছিল তো সেইটো আপুনি ডেটটো দি দিব। 12 নম্বৰ আছে আপোনাৰ কোনোবাই চাকৰি কৰে নেকি, চাকৰি কৰে যদি ইয়েছ মাৰিব, নকৰে যদি ন। তাৰপিছত আছে 13 নম্বৰ আছে কোনোবাই আপোনালোকৰ মানে চৰকাৰী কিবা সাহায্য পায় নেকি, যদিহে পায় ইয়েছ দিব, নাপালে ন দিব। তো তাৰপিছত আহিল 14A, ইয়াতে 14A কি কৈছে, ID প্ৰুফ টাইপ, ID প্ৰুফটো আপুনি কি দিব। তো তাৰপিছত আছে ID নম্বৰ, ID নম্বৰটো ইয়াতে বহাই দিব। তাৰপিছত আছে নেম অন ID, ইয়াতে নামটো বহাই দিব। তো তাৰপিছত 15 নম্বৰ আছে এনৰোল ইন আধাৰ, যদিহে আধাৰ আছে ইয়েছ মাৰিব, আৰু যদি নাই নট ৰাইট চিন দিব। তো যদিহে আধাৰ নম্বৰ আছে তেনেহ'লে আপুনি ইয়াতে মেনশ্যন কৰি দিব লাগিব। তো তাৰপিছত 16 নম্বৰত আছে ছিগনেচাৰ, এতিয়া ছিগনেচাৰটো কাৰ লাগিব, ইনষ্টিটিউশ্যনৰ হেড অফ দ্য ইনষ্টিটিউশ্যন উইথ চিল আৰু ছিগনেচাৰ ইয়াতে লাগিব। তো তাৰপিছত 17 নম্বৰত আছে MLA কনচাৰ্ট উইথ চিল, MLA চিল এণ্ড ছিগনেচাৰটো লাগিব, আৰু ইয়াতে এমাউণ্ট ৰেকমেণ্ডেড এইটো তাতে বহাই দিব লাগিব। তাৰপিছত আছে লেফ্ট ছাইডত আছে ডেট এণ্ড প্লেচটো বহাই দিব, আৰু আপোনাৰ ছিগনেচাৰ অফ এপ্লিকেণ্ট এইটো বহাই দিব। তো নেক্সট পেজত আছে কিছুমান ইনষ্ট্ৰাকশ্যন। তো ইয়াতে আপুনি ইনষ্ট্ৰাকশ্যনখন ভালকৈ পঢ়ি ল'ব। তো ফৰ্মখন ফিল আপ কৰোঁতে চব ব্লক লেটাৰতে ফিল আপ কৰিব, আৰু ব্লু নাইবা ব্লেক পেনেৰে ফিল আপ কৰিব।
তো তাৰপিছত আছে লিষ্ট অফ ডকুমেণ্ট আপোনাৰ এইকেইটাৰ ভিতৰতহে ভেলিড হ'ব আইডি প্ৰুফ মানে পান কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইচেন্স জব কাৰ্ড তো এনেকুৱা ধৰণৰ এইকেইটাৰ ভিতৰতহে আপুনি ইয়াতে চাই ল'ব ভালকৈ এইকেইটাৰ ভিতৰতহে ভেলিড হ'ব আইডি তো ইয়াতে আৰু কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন দিয়া আছে তো ইয়াতে আপুনি ভালকৈ চাই ল'ব তো তাৰপিছত আহিল 3 নম্বৰ পেজখনত আছে যে বেনিফিচিয়াৰী নেম তাৰপিছত আছে গাৰ্জিয়ান নেম তো গাৰ্জিয়ানৰ লগত ৰিলেশ্যন কি মাদাৰ ফাদাৰ আংকল গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ এনেকুৱা ধৰণৰ থাকিব আপোনাৰ যোনটো হয় গাৰ্জিয়ান যোনটো নাম দিয়ে আপুনি গাৰ্জিয়ানজন কি হয় সেইটোত আপুনি ৰাইট চিন মাৰি দিব তো তাৰপিছত এড্ৰেছটো আপুনি বহাই দিব ইনষ্টিটিউশ্যন নেম এড্ৰেছ সেইটোও বহাই দিব কোৰ্চ নেম সেইটোও বহাই দিব এমাউণ্ট ৰিকমেণ্ডেড কিমান আপুনি এমাউণ্ট কিমান বিচাৰে সেইটো বহাই দিব আৰু ডেটটোও বহাই দিব ইয়াতে লগতে তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো যাতে আপোনালোকৰ গোটেই বন্ধু বান্ধৱীসকলৰ মাজত যাতে শ্বেয়াৰ কৰি দিয়ে তো আজিলৈ মানে ধন্যবাদ